নমস্কাৰ সকলোকে অন্য ভিডিঅ'লৈ স্বাগতম জনাইছো। আসাম হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিয়াক লৈ আজি এটা বহুত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৰা এটা টুইট ছ'চিয়েল মিডিয়াত বহুত বেছি ভাইৰেল হৈ পৰিছে আৰু টুইটটি এনেকৈ লিখা আছে, তাত আজি ৰিজাল্ট দিয়াৰ কথা মে 29 অৰ্থাৎ আজি সোমবাৰ দিনা 9 বজাত ৰিজাল্ট দিয়াৰ কথা দিয়া আছে, কিন্তু এতিয়ালৈকে ৰিজাল্ট দিয়া হোৱা নাই। এতিয়ালৈকে 10 বাজি পাৰ হৈ গ'ল, কিন্তু ৰিজাল্ট এতিয়ালৈকে দিয়া হোৱা নাই। আৰু যিহেতু আমাৰ মেট্ৰিকৰ ৰিজাল্ট আকস্মিকভাৱে দি দিছিল, হঠাৎকে একো নজনোৱাকৈ, আগতীয়াকৈ কোনো ধৰণৰ আপডেট নিদিয়াকৈ, গতিকে আমি ৰিজাল্ট দিয়া বুলিও ক'ব পাৰি বা নিদিয়া বুলিও ক'ব পাৰি। বহুতে এইটো সঁচা বুলি কৈ আছে আৰু বহুতে ফেক বুলি কৈ আছে। আচলতে আজি ৰিজাল্ট দিব নেকি? যিহেতু এতিয়ালৈকে আমি যিমান দিনলৈকে দেখি আহিছোঁ, আমাৰ যি ৰিজাল্টবিলাকে আছে সকলোবিলাক 10 বজাৰ লগে লগে দি দিয়ে, কিন্তু যিহেতু এতিয়া 10 বাজি পাৰ হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ কিন্তু ৰিজাল্ট দিয়া হোৱা নাই। গতিকে আমি ক'ব পাৰি যে এইবিলাক সকলোবিলাক ফেক হয় আৰু আজি হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট নিদিব, কাৰণ ৰিজাল্ট দিব হ'লে এতিয়ালৈকে দি দিলেহেঁতেন। হয়তো কোনোবাই মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো ফেক এটা টুইট এটা বনাই লৈছে আৰু স্ক্ৰীনশ্বট এটা ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হ'ব নালাগে, ৰিজাল্ট যেতিয়া দিয়াৰ তেতিয়া দি দিব। ইতিমধ্যে কিন্তু বহুতো নিউজ চেনেলতো এতিয়া লাইভ ৰিজাল্ট দিয়াৰ কথা বুলি তেওঁলোকে আপডেট দি আছে, কিন্তু এতিয়া 10 বাজি পাৰ হৈ গৈছে, যিহেতু এতিয়ালৈকে ৰিজাল্ট অফিচিয়েলি আপডেট হোৱা নাই, লাইভ দিয়া হোৱা নাই। গতিকে আমি ক'ব পাৰি আজি হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট ঘোষণা কৰা নহ'ব।